আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম। মই উঠি মেলি চামাজপা শুই আহিলোঁ, আহি কিনে ভাত চাত খালোঁ, ভাত চাত খাই কিনে কাপোৰ চাপোৰ পিন্ধি দিলোঁ, ঠিক আছে ন, কামত যোৱাৰ কাৰণে। কিন্তু টাইম হোৱা নাই, ঠিক আছে কামত যোৱা, কিন্তু তথাপিও যাওঁ ৰ'ব। ৰবি কি বেছি একো যা দে তো বলক। মই এতিয়া মানে কামত যোৱাৰ টাইম হোৱা নাই, 8:40 হ'ল টাইম। 9:09 যাম দিয়ক, 9টাত যাম ইয়াৰ পৰা, 9:30 ঘৰত তাৰে জেগা যাই পাম, ঠিক আছে। তো এতিয়া মই অলপ জিৰাই হাতেৰ গান চান বজাওঁ, ঠিক আছে ন, কি কৰে আৰু গাড়ী অলপ বজাম আৰু বক্স আজি গতিকে আছে, হয় না নহয়। তো বলক মই গান চান অলপ বজাওঁ দিয়ক। ভিলক এতিয়া যাৱাৰ টাইম হ'ল দিয়ক, 9:04 হ'ল টাইম। মই যাই থাকোঁ দিয়ক, জল্দি জল্দি মানে 9:15-20 জেগা যাই পাম। আৰু ৰ'দো বহুত দিছে, বেছি জোৰত নাযাওঁ, লাহে লাহে যাম বলক। মাজতে যদি পাৰোঁ দেখাম, আৰু নোৱাৰিলে নেদেখাওঁ, ঠিক আছে ন। ডাইৰেক্ট আহি ঘৰত লগ পাম বলক। আহি পালোঁ ঘৰ, আৰু আপোনালোকক মই তাতে যাই কিনে কামৰ জেগাটো নেদেখালোঁ, যাওঁতেও নেদেখালোঁ, আহাতেও নেদেখালোঁ, ডাইৰেক্ট আহি কিনে ঘৰত লগ পালোঁ, ঠিক আছে ন। টাইম হ'ল এতিয়া 8টা, মাত্ৰ 1 মিনিট বাকী 8টা বাজিব, ঠিক আছে। 8টা বাজিলে মোটামুটি। তো আমি বহুত গৰম লাগছে, গাড়ী লৈ গৈছিলোঁ, তথাপিও গৰম লাগছে। জল্দি জল্দি গা চা ধুম দিয়ক, বলি মোৰ গা চা ধোৱা হ'ল, গোটেইখিনি কাম কমপ্লিট। এতিয়া বেলেগ কাম নাই আৰু, মানে এটা কাম আছে আৰু, মই মানে সেই কৰিব যাওঁ, এখন ৰিচাৰ্জ কৰিব যাওঁ, ৰিচাৰ্জ এখন কৰিব যাওঁ। আমাৰ ঘৰৰ ওচৰতে মানে ইফালে এখন দোকান আছে, অলপ মই যাব লাগে। তো মই যাওঁ, মোবাইলত মানে ৰিচাৰ্জ শেষ হ'বৰ সময় হৈছে, ফোন মাৰি আছে জিঅ' অফিচৰ পৰা, জিঅ'ৰ পৰা। তো এতিয়া মই 250 টকা ৰিচাৰ্জ কৰি আহোঁ দিয়ক বলক। আৰু মানে আজিৰ ভিডিঅ'টো আৰু ইমান দীঘলীয়া নকৰোঁ দিয়ক, ৰিচাৰ্জ কি দেখাম আৰু আন্ধাৰ ৰাতি, ঠিক আছে ন। তো আজিৰ ভিডিঅ'টো ইয়াতে কৰিছোঁ দিয়ক, খতম। কালি লগ পাম দিয়ক নতুন ভিডিঅ'ৰ লগত বলক।